কুম্পা চুডুং অকলোকে নমস্কাৰ জনাইছোঁ। আচলতে আমি ডিউটিৰ পৰা আহি থাকোঁতে এটা দোকানত সোমাইছিলোঁ। বিশেষ এনেকৈ একো লোৱা নাই। মই গা ধোৱা চাবোন দুটামান ল'লোঁ আৰু লগৰজনীয়ে লৈছে কাপোৰ ধোৱা চাবোন আৰু বিম-বাৰ আৰু মছলা লৈছে। এইখিনি তাই লৈছে আৰু অলপমান দেখুৱাইছোঁ দেই আপোনালোকক কি আছে। গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ, তথাপিও অলপমান চেষ্টা কৰিছোঁ দেখুৱাবলৈ। এয়া তাই লৈছে ৰেড চিলি, জিৰা আৰু এইটো কাপোৰ ধোৱা চাবোন আৰু বিম-বাৰ লৈছে। এইখিনি লৈছে তাই। আৰু মই দুটা বিবেলটো মই তাইকহে দিছোঁ দেখাই দিবলৈ। আৰু দুটা চকলেট লৈছিলোঁ, তাইৰ কাৰণে এটা, মোৰ কাৰণে এটা। আৰু তাৰ পৰা ওলাই গৈ আমি মিঠাই দোকানত সোমাইছিলোঁ। মিঠাই খাইছিলোঁ দুইজনীয়ে। আজিলৈ ভিডিঅ'টো ইমানতে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ'ত অকলোকে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।